বৰষুণ কি অলপমান কমিল পূজা চাবলৈ মানুহৰ ভিৰ দেখিছেনে ৰাস্তাটো একেবাৰে গাড়ীৰে লাইন পাতি আছে দিনত দেৱীৰ ওচৰত সেৱা কৰি গৈছিলোঁ যদিও ৰাতিও বোলো এবাৰ দেৱী দৰ্শন কৰি যাওঁ পিছে মই অকলে নহয় লগত ইহঁতখিনিও আছে দুটামানক চাগে আগতে দেখিছে আৰু দুটামান নতুনকৈ আহিছে এতিয়া গাড়ীখনো পাৰ্ক কৰি গোটেইকেইটা লগ হৈ এফালৰ পৰা খোজকাঢ়ি গৈ আছো পিছে মোৰ আপোনালোকৰ বহুতে সুধি আছিলে যে পূজা মই গুৱাহাটীত চাম নে ইয়াত চাম বাকী যি কি নহওক কিন্তু দুৰ্গা পূজা সদায় ঘৰৰ ওচৰৰ হোম টাউনখনতে চাই ভাল লাগে সেইবাবে আমিও এতিয়া দেৱী দৰ্শন কৰিবলৈ গৈ আছো এই পেণ্ডেলটোৰ সন্মুখতে আকৌ মহাদেৱৰ ফটো লগাই থোৱা আছে সেইবাবে মহাদেৱক চিন্তি ভিতৰলৈ সোমাই আহিল অলপ দূৰ আহি এইফালে দেৱী দৰ্শন হলেই পিছে অলপমান খেলি মেলি হৈ গৈছে এয়াহে দেৱী পিছে কথা এষাৰ আছে নহয় অতি ভক্তি বোলে চোৰৰ লক্ষণ সেইবাবে দিনত সেৱা কৰাৰ বাবে এতিয়া ৰাতি নাই কৰা আৰু তাৰ পিছতে অলপ দূৰ আহি দেখিলো জাকজমকতাৰে ভৰা এই ৰাস্তাটো আৰু জাকজমকতা বোলে মায়াৰে বান্ধ খাই থাকে সেইবাবে সেই ৰাস্তাটো তাতে এৰি থৈ আমি গোটেইকেইটা বহিলো এইখন গাড়ীত মোৰ গাড়ীখন যিহেতু টাউনৰ ইটো পাৰে থাকিলে সেইবাবে আমি গোটেইকেইটা যেনে তেনে এইখন গাড়ীতে বহি সেইফালে গৈ আছো আমাৰ পূজা বাৰু এতিয়া শেষ নহয় কিন্তু ভিডিঅ'টো শেষ কৰিব লাগিব গতিকে আজিলৈ ইমানেই আকৌ পিছত